আঘাত কৰিলৈ আকৌ চৰি কৈ কি লাভ? যি আঘাত এবাৰ মনত লাগি যায়, তাৰ পিছত হেজাৰবাৰ চৰি কৈ থাকিলেও সেই আঘাতৰ কথা পাহৰিব পৰা নাযায়। কষ্ট দিছা, দি যোৱা, ঘৃণা কৰিছা, কৰি যোৱা, কিন্তু মনত ৰাখিবা, জীৱনটো কিন্তু ছুটি নহয়। যি কষ্ট আজি তুমি মোক দিছা, সেই একেই কষ্ট এদিন তোমাকো আনে দিব। যি এবাৰ সাহস কৰি কোনো কাম আৰম্ভ কৰিছে, তেওঁ শেষ নকৰালৈকে ৰৈ নিদিয়ে। সেইবাবে ভয় নকৰি আপুনিও আৰম্ভ কৰি দিয়ক। চাব, এদিন আপুনিও সফল নিশ্চয় হৈছে। মানুহ সঁচাকৈ স্বাৰ্থপৰ। যেতিয়া কাৰোবাক ভাল লাগে, তেতিয়া সেইজনৰ বেয়া গুণবোৰ চকুত নপৰে, আৰু যেতিয়া কাৰোবাক বেয়া লগা হয়, তেতিয়া সেইজনৰ ভাল গুণবোৰ চকুতেই নপৰে। কাৰ লগত থাকিলে আপোনাক ভাল দেখায়, সেইটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট হ'ল এইটো, কাৰ সৈতে থাকিলে আপুনি সুখী অনুভৱ কৰে। কাৰোবাৰ কিবা কথা যদি আপোনাৰ বেয়া লাগে, তেতিয়া এটা কথা মনত ৰাখক, যদি সেই মানুহজন আপোনাৰ বাবে বেছি গুৰুত্বপূৰ্ণ, তেতিয়া সেই কথাটো পাহৰি যাওক, আৰু যদি কথাটো বেছি ডাঙৰ হয়, তেতিয়া সেই মানুহজনক পাহৰি যাওক। তিনি ধৰণৰ মানুহে সঁচা কথা সহজতে কয়। প্ৰথম, সৰু বাচ্চা। দ্বিতীয়, মূৰ্খ মানুহ। তৃতীয়, খঙাল মানুহ। কম বয়সতে কাৰোবাক পোৱাৰ আশাত জীৱনটো নষ্ট নকৰিবা। তুমি নিজৰ মতে তোমাৰ জীৱনটো সজাই তোলা। সময়ে ক'ব তুমি কাৰ আৰু কোন তোমাৰ। ইমানো সহজে পুৰুষে উচুপি নুঠে। তেওঁৰ প্ৰিয় মানুহজনে কৰা অৱহেলা সহ্য কৰিব নোৱাৰি শিলৰ দৰে কঠিন হৃদয়ৰ পুৰুষেও উচুপি উঠে। কাষত থাকি ভৰসা দিয়া লোক পোৱা নাযায়। সন্মুখত থাকি পথ দেখুৱাৰ লোকো ক'তো পোৱা নাযায়। কিন্তু পিছত ৰৈ সমালোচনা কৰা লোকৰ অভাৱ নাই। জীৱনৰ সমস্যাবোৰো ইমানো ডাঙৰ নহয়, যিমান আমি ডাঙৰ বুলি ভাবি লওঁ। মাথো সাহসৰ প্ৰয়োজন, সকলো পৰিস্থিতি মোকাবিলা কৰি আগবাঢ়ি যোৱাৰ বাবে। গছজোপাৰ পৰা এটা পাত সৰাৰ আগত পাতটোৰ ৰং সলনি হৈ যায়, ঠিক তেনেদৰে মানুহ সলনি হোৱাৰ আগত কথাৰ ধৰণ সলনি হৈ যায়। যদি তুমি বেয়া পৰিস্থিতিটো হাঁহিব পাৰা, তেতিয়া জানিবা যে তুমি জিকি গৈছা। বেয়া পৰিস্থিতিবোৰ মোকাবিলা কৰি আগবাঢ়ি যোৱা। সেই পৰিস্থিতিবোৰৰ পৰা পোৱা অভিজ্ঞতাবোৰ তোমাৰ জীৱনৰ ডাঙৰ শিক্ষক হ'ব। সুখী হোৱাৰ কেইটামান উপায়। আনন্দত থাকিলে কথা নিদিব। খঙত থাকিলে উত্তৰ নিদিব। দুখত থাকিলে সিদ্ধান্ত নল'ব। লাহেকৈ কথা ক'ব, শান্তি পাব। শান্ত হওক, সুখ পাব। কথাবোৰ ভাবিব, জ্ঞান পাব। ভক্তি কৰক, মুক্তি পাব। নাৰীৰ চৰিত্ৰৰ ওপৰত পুৰুষে যিমান হিচাপ নিকাচ কৰে, সিমান যদি পুৰুষে নিজৰ চৰিত্ৰ ঠিক কৰিলেহেঁতেন, তেতিয়া হেজাৰজনী ছোৱালীয়ে চৰিত্ৰহীন বুলি আখ্যা কেতিয়াও নাপালেহেঁতেন।